মাদানী কোন হয়? মাদানী কি ভগবান নেকি? তো মাদানীর বাহাদুরি কংগ্রেস থাকিলে চলে, বিজেপি থাকিলে মাদানী ফাদানীর একো বাহাদুরি নাই। বেশি কৰিলে মই মাদানীক ভৰাই দিম। মই ক'লো নহয়, মাদানীক বেশি কৰিলে ময়ে ভৰাই দিম। CM মইহে, CM মাদানী নহয় নহয়। মই মাদানী ফাদানীক ভয়ে নকৰোঁ। কালি উচ্ছেদৰ জেগাত গৈছে 7জনীয়া দল এটা গৈ যাব দিছোঁ, চাই আহক। উচ্ছেদ কৰি মাটি দখল কৰিলে কিমান বেয়া হ'ব পাৰে তেওঁ নিজে চাই আহিছে না কালি। গতিকে বেলেগক আৰু নকয় যে মাটি দখল কৰ বুলি, কাৰণ এই মানুহবিলাকে চালেহে সিহঁতি কঁপিব যে বিজেপি কেনেকুৱা হয়, যে বিজেপিয়ে যে কাকো ভয় নকৰে। অচিনাকি মানুহ ফৰেষ্টত VGR PGRত থাকিলে এভিকশ্যন হ'বই। কালি সিহঁতি গৈ বুজি পাই গ'ল না মই কি বস্তু বুলি। বদৰুদ্দিনৰ ঘৰত গোপন বৈঠক আৰু তিনি গগৈৰ বদৰুদ্দিন কি ভেলু আছে এইবিলাকৰ হ'ল। তিনি গগৈৰ লগত একেখৰে মিলাই পেলাই মই ক'লো নহয়, তিনি গগৈয়ে উচ্ছেদৰ বিৰোধিতা কৰিছে আৰু 1000 গগৈয়ে উচ্ছেদৰ সমৰ্থন কৰিছে। তিনিজন গগৈ আৰু 1000 গগৈ কাৰ ফালে চাব? আপোনালোকে ফেচবুক খুলি চাওক, 1000 গগৈয়েতো উচ্ছেদক সমৰ্থন কৰি আছে। গতিকে এইবিলাক মাদানী ফাদানী মোক সুধি লাভ নাই, এইবিলাকৰ কোনো ভেলুলেছ বস্তু। কংগ্ৰেছ থাকিলে এইবিলাকৰ ভেলু আছে মোৰ দিনত।